Hello everybody. বিল গেটছক চিনি পায়নে? সেই যে আমেৰিকাৰ বাসিন্দা বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিজন বিল গেটছে এটা কথা কৈছে, ইফ ইউ বৰ্ন পুৱাৰ দ্যাট ইজ নট ইউৰ মিষ্টেক, ইফ ইউ ডাই পুৱাৰ দ্যাট ইজ ইউৰ মিষ্টেক। আপুনি যদি দুখীয়া হৈ জন্মগ্ৰহণ কৰে সেইটো আপোনাৰ ভুল নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৃত্যুবৰণ কৰে সেইটো আপোনাৰ ভুল। আপোনাৰ ভুলৰ কাৰণে আপুনি দুখীয়া হৈ মৃত্যুবৰণ কৰিছে। আপুনি কেতিয়াবা ভাবি চাইছেনে ধনী মানুহবিলাক কিয় ধনী হয় আৰু দুখীয়া মানুহবিলাক কিয় দিনক দিনে দুখীয়া হৈ গৈ থাকে? আজিৰ এই ভিডিঅ'ত আমি ধনী মানুহ আৰু দুখীয়া মানুহৰ কেইটামান বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিম, যিবিলাক বৈশিষ্ট্য দুখীয়া মানুহৰ গাত আছে কিন্তু ধনী মানুহৰ গাত নাই। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। The things that poor people do but rich people never do. যিবিলাক বস্তু দুখীয়া মানুহে কৰে কিন্তু ধনী মানুহে কেতিয়াও সেইবোৰ কাম নকৰে। The first point is poor people watch TV a lot. দুখীয়া মেণ্টেলিটিৰ মানুহে কি কৰিব, দিনৰ দিনটো টিভিৰ আগত বহি থাকিব, দিনৰ দিনটো হাতত ৰিমোট লৈ বা মোবাইলৰ স্ক্ৰীনত স্ক্ৰল কৰি নিউজ চেনেলবিলাক চেঞ্জ কৰি নিউজ চাই থাকিব। দিনৰ দিনটো টিভি নিউজ এইবিলাক চাই এইবিলাক কৰিয়ে দিনৰ দিনটো পাৰ কৰিব। কিন্তু আপুনি সদায় চোৱা নিউজ চেনেলবিলাকত কেতিয়াবা দেখা পাইছেনে BMW, মাৰ্চেডিছ, অডি, ৰোলেক্স, ৰাডো তেনেকুৱা ব্ৰেণ্ডেড এণ্ড লাক্সাৰিয়াছ যিখিনি ব্ৰেণ্ড আছে সেইবিলাকৰ এডভাৰটাইজমেণ্ট দি আপুনি কেতিয়াবা দেখা পাইছেনে? নাই দেখা ন? শুনক, ইয়াৰ পিছতো কাৰণ আছে। কাৰণ এইবিলাক এক্সপেঞ্চিভ বস্তু যিবিলাক মানুহে এফৰ্ড কৰিব পাৰে তেওঁলোকে দিনৰ দিনটো টিভিৰ আগত বহি থাকিবৰ সময় নাই তেওঁলোকৰ। সেইকাৰণে এইবিলাক এক্সপেঞ্চিভ আৰু লাক্সাৰিয়াছ বস্তুৰ এড টিভিত কেতিয়াও দিয়া নহয়। কথাটো শুনি হয়তো আপোনাৰ আচৰিত লাগিব পাৰে। ধনী মানুহে কেতিয়াও টিভিৰ আগত বহি তেওঁলোকৰ মূল্যৱান সময় নষ্ট নকৰে, বৰঞ্চ তেওঁলোকে এই মূল্যৱান সময়খিনি নিজৰ বিজনেছ, নিজৰ কামত, নিজৰ নলেজ একুৱায়াৰ কৰাত খৰচ কৰে। It is the difference between a poor mentality and a rich mentality people. Point number 2, poor people spend lot of money on luxurious thing while rich people do invest. দুখীয়া মেণ্টেলিটিৰ যিখিনি মানুহ আছে তেওঁলোকে কি কৰে, নিজৰ উপাৰ্জনৰ ধন লাক্সাৰিয়াছ বস্তু ক্ৰয় কৰি লোকক শ্ব' অফৰ কাৰণে লাক্সাৰিয়াছ বস্তু ক্ৰয় কৰি খৰচ কৰে। কিন্তু ধনী মানুহে কি কৰে, নিজৰ উপাৰ্জনৰ এটা অংশ ইনভেষ্ট কৰে, নিজৰ উপাৰ্জনৰ এটা অংশ ইনভেষ্ট কৰে যাতে সেইটো ইনভেষ্টমেণ্টৰ পৰা ভৱিষ্যতে তেওঁ ৰিটাৰ্ণ হিচাপে কিবা এটা উপাৰ্জন কৰিবলৈ সক্ষম হয়। So poor people always spend on luxurious thing to show off people, but rich people do some investment for their future. Poor people are not futuristic, but the rich people are futuristic. তেওঁলোকে ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকৰ উপাৰ্জনৰ কিঞ্চিত এটা পৰিমাণ তেওঁলোকে ইনভেষ্ট কৰে ভৱিষ্যতৰ কাৰণে। নেক্সট পইণ্ট, poor people never keep records of their daily expenses. Poor মেণ্টেলিটিৰ মানুহে কেতিয়াও তেওঁলোকৰ খৰচৰ হিচাপ নাৰাখে। মাহেকত কিমান টকা উপাৰ্জন কৰিলে কোনটো শিতানত কিমান টকা খৰচ হ'ল সেইটো খৰচৰ হিচাপ তেওঁলোকে কেতিয়াও নাৰাখে। কিন্তু ৰিচ মেণ্টেলিটিৰ যিখিনি মানুহ আছে তেওঁলোকে প্ৰত্যেকটো ট্ৰেনজেকশ্যনত প্ৰত্যেকটো খৰচৰ হিচাপ ৰাখে। সেইকাৰণেই তেওঁলোক ধনী হ'ব পাৰিছে। That is the difference between a rich mentality people and a poor mentality people. The poor mentality people never keep records of their expenses, while the rich mentality people keep every record of their transaction. প্ৰতিটো খৰচৰ হিচাপ ৰাখে rich mentality মানুহ। Point number 3, poor people use credit card and take loan. Poor mentality যিখিনি মানুহ আছে তেওঁলোকে কি কৰে, নিজৰ ক্ৰেডিট কাৰ্ড ইউজ কৰি লোকক দেখুৱাবৰ কাৰণে ক্ৰেডিট কাৰ্ডত বিল পেমেণ্ট কৰে। ক্ৰেডিট কাৰ্ডত বিল পেমেণ্ট কৰে আৰু বিভিন্ন কোম্পানীৰ পৰা, বেংকৰ পৰা তেওঁলোকে লোন লয়। তেওঁলোকে হয়তো নাভাবে যে সেইখিনি লোন লোৱা টকা বা ক্ৰেডিট কাৰ্ড ইউজ কৰি তেওঁ ধাৰত যিখিনি বস্তু ক্ৰয় কৰি আছে লোকক শ্ব' অফ কৰাৰ কাৰণে, সেইটো টকা তেওঁ কেতিয়াবা পে' কৰিব লাগিব বেংকক বা NBFC-ক। কিন্তু ধনী যিখিনি মেণ্টেলিটি মানুহ আছে, ৰিচ মেণ্টেলিটিৰ পিপল, তেওঁলোকে কেতিয়াও অনাহকত তেওঁলোকৰ ক্ৰেডিট কাৰ্ড ইউজ নকৰে বা প্ৰয়োজন নোহোৱাকৈ কেতিয়াও লোন নলয়। Next point, poor people never spend time and money on learning new things. Poor mentality যিখিনি মানুহ আছে তেওঁলোকে ভাবে যে স্কুলীয়া বা কলেজীয়া শিক্ষা সমাপ্ত মানেই লিখা পঢ়া একেবাৰে সমাপ্ত। তেওঁলোকে জীৱনত আৰু একো শিক্ষাৰ দৰকাৰ নাই, স্কুল পাছ, কলেজ পাছ আউট কৰিলে জীৱনত আৰু একো শিক্ষাৰ দৰকাৰ নাই তেওঁলোকৰ বাবে।
So that is the thinking of a poor mentality people. Poor mentality people কেতিয়াও নিজৰ পকেটৰ ধন বা নিজৰ সময় নতুন বস্তু শিকাত খৰচ নকৰে। ইয়াৰ পৰিৱৰ্তে ৰিচ মেণ্টেলিটি যিখিনি মানুহ আছে তেওঁলোকে নিজৰ ধন আৰু নিজৰ সময় নতুন বস্তু শিকাত, নতুন বস্তু উদ্ভাৱন কৰাত খৰচ কৰে। কাৰণ ইংৰাজীত এটা কথা আছে, the learners are the best earners. যদি আপুনি নতুন বস্তু শিকিব পাৰে আপুনি বেছিকৈ উপাৰ্জন কৰিব পাৰিব, আৰু সেইটো কথা ৰিচ মেণ্টেলিটি পিপলে সদায় ফলো কৰে। আৰু তেওঁলোকে জানে কাৰণেই সদায় নিজৰ সময় আৰু ধন নতুন বস্তু শিকাত, নতুন বস্তু লাৰ্ণ কৰাত তেওঁলোকে নিজৰ সময় আৰু ধন ব্যয় কৰে। নেক্সট পইণ্ট ইজ পুৱাৰ পিপল ব্লেমছ দ্য ডেষ্টিনি while rich people find out the solution. যিখিনি পুৱাৰ মেণ্টেলিটিৰ পিপল আছে তেওঁলোকক আপুনি চাব, কিবা এটা সমস্যাত পৰিলে তেওঁলোকে ক'ব, মোৰ লগতে এনেকুৱা হ'ব পাৰেনে, মোৰ ভাগ্যটোৱে বেয়া আছিল সেইকাৰণে চাগে মোৰ লগত এনেকুৱা হয়, মোৰ নচিবটোৱে বেয়া, মই জন্মৰ পৰাই এনেকুৱা, মোৰ লগত একো ভাল নহয়, কিয় ভাল নহয় মোৰ লগত, এইবিলাক প্ৰব্লেম সদায় মোৰেই কিয় হয়। যিখিনি পুৱাৰ মেণ্টেলিটিৰ পিপল আছে তেওঁলোকে সদায় তেনেকৈ ভাবে। কিন্তু যিখিনি ৰিচ মেণ্টেলিটিৰ পিপল আছে তেওঁলোকে কি ভাবিব, হাউ আই কেন কপ আপ উইথ দিছ প্ৰব্লেম, মই এইটো সমস্যাৰ সৈতে কেনেকৈ সমাধান উলিয়াব পাৰোঁ, মই এইটো সমস্যাৰ কেনেকৈ জোৰা মাৰিব পাৰোঁ, সমস্যাৰ সমাধান কেনেকৈ উলিয়াব পাৰোঁ, কেনেকৈ সেইটো সমস্যাৰ পৰা ওলাই আহিব পাৰোঁ, তেওঁলোকে সেইটো সমাধান বিচাৰি ফুৰে। দে ফাইণ্ড আউট দ্য সলিউশ্যন, তেওঁলোকে সমস্যাৰ সলিউশ্যন বিচাৰি ফুৰে। দে ফাইণ্ড দ্য সলিউশ্যন ফৰ এভৰি প্ৰব্লেম, তেওঁলোকৰ জীৱনত অহা যিকোনো সমস্যাৰ সলিউশ্যন বিচাৰি ফুৰে ৰিচ মেণ্টেলিটি পিপলে। বাট পুৱাৰ মেণ্টেলিটি পিপল ব্লেম, ভাগ্য দোষাৰোপ কৰে। So that is the difference. So next point is poor people gossip and discuss about people while rich people discuss about new ideas. Poor mentality যিখিনি মানুহ আছে তেওঁলোকে কি কৰে, কৰবাত বহিলে 2-3জন 4জন মানুহ একেলগে বহিলে তেওঁলোকে বেলেগ লোকৰ বিষয়ে কথা পাতে, বেলেগ লোকৰ সমস্যাৰ বিষয়ে কথা পাতে, বেলেগৰ দুখ গুণ আদি গাই ফুৰে। কিন্তু ৰিচ মেণ্টেলিটি যিখিনি মানুহ আছে তেওঁলোকে কি কৰিব, আপুনি চাব আপোনাৰ আশে পাশে যিখিনি ৰিচ মেণ্টেলিটিৰ মানুহ আছে তেওঁলোকে সমস্যাৰ বিষয়ে কথা ক'ব, তেওঁলোকে সমস্যাৰ সমাধান বিচাৰি কথা ক'ব, তেওঁলোকে নতুন আইডিয়াৰ কথা ক'ব, ইনোভেশ্যনৰ কথা ক'ব। পুৱাৰ মেণ্টেলিটিৰ যিখিনি মানুহ আছে তেওঁলোকে মানুহৰ দুখ বিচাৰি ফুৰিব। কিন্তু ধনী মেণ্টেলিটিৰ যিখিনি মানুহ আছে তেওঁলোকে নতুন আইডিয়াৰ কথা পাতিব। So that is the difference. Poor people gossip while the rich mentality people always find new ideas, always discuss about new ideas. Last but not the least, poor people always believe in shortcut while the rich people always believe in himself and hard work. আপোনাৰ চাৰিওফালে যিমান পুৱাৰ মেণ্টেলিটিৰ পিপল আছে আপুনি সততে দেখা পোৱা, তেওঁলোকক দেখা পাব তেওঁলোকে শ্বৰ্টকাটত ধনী হ'ব বিচাৰে, তেওঁলোকে ৰাতিটোৰ ভিতৰতে ধনী হ'ব বিচাৰে। কেনেবাকে শ্বৰ্টকাটত ৰাতিটোৰ ভিতৰতে তেওঁলোক ধনী হ'ব বিচাৰে। কিন্তু যিখিনি ৰিচ মেণ্টেলিটিৰ পিপল আছে তেওঁলোকে সদায় নিজৰ ওপৰত বিলিভ কৰে, তেওঁলোকে নিজৰ ওপৰত বিশ্বাস কৰে আৰু হাৰ্ড ৱৰ্ক, কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস কৰি, নিজৰ ওপৰত বিশ্বাস কৰি কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকে ধনী হ'ব বিচাৰে। কিন্তু যিখিনি পুৱাৰ মেণ্টেলিটিৰ মানুহ আছে, যিখিনি দুখীয়া মনোবৃত্তিৰ মানুহ আছে তেওঁলোকে সদায় শ্বৰ্টকাটত ধনী হ'ব বিচাৰে, ৰাতিটোৰ ভিতৰতে তেওঁলোক ধনী হ'ব বিচাৰে, ৰাতাৰাতি সম্পত্তিৰ পাহাৰ গঢ়িব বিচাৰে। তেওঁলোকে যেনেকৈ নহওক টকা লাগে, ৰাতিটোৰ ভিতৰতে কেনেবাকে সম্পত্তিৰ পাহাৰ গঢ়িব বিচাৰে তেওঁলোকে। কিন্তু যিখিনি ৰিচ মেণ্টেলিটিৰ পিপল আছে তেওঁলোকে নিজৰ কষ্টৰ বলত, নিজৰ হাৰ্ডৱৰ্কৰ বলত দুপদ দুপে ধনী হ'ব বিচাৰে। কোনো শ্বৰ্টকাট পদ্ধতিত তেওঁলোক ধনী হ'ব নিবিচাৰে। তেওঁলোকে ৰাতিটোৰ ভিতৰত ধনী হোৱাৰ সপোন নেদেখে, তেওঁলোকে নিজৰ ওপৰত বিশ্বাস কৰি বহু কষ্ট কৰি ধনী হ'ব বিচাৰে। That is the difference between a poor mentality and a rich mentality. ভিডিওটো যদি আপোনাৰ তাত ভাল লাগিছে তেতিয়াহ'লে ভিডিওটো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কোনোবা পইণ্ট যদি আপোনাৰ তাত বেয়া লাগিছে তলত কমেণ্ট ছেকশ্যনত গৈ আপুনি লিখিব পাৰে। You have the right to freedom. You have the freedom of speech. You can write anything in the comment section below. Chalo, bye bye.